বান গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ লখিমপুৰ জিলাৰ বগী নদীত। তৎকালীনভাৱে সোৱণশিৰি নদীয়ে ভীমপাৰা হেকেৰাজান আদি অঞ্চলত অব্যাহত ৰখা খহনীয়াৰ প্ৰতিৰোধ নাবাৰ্ডৰ 7.50 কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ অব্যাহত ৰখা সোৱণশিৰি প্ৰতিৰোধৰ আঁচনিখনৰ তদন্ত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত TMPK কৰ্মীক আক্ৰমণ কৰা দুখী বিজেপি কৰ্মীজনক কয়াত্ত কৰিবলৈ দাবী জনাই মিচিং জাতীয় সংগঠন TMPK MMK আৰু TMMK বগী নদীৰ ৰাজপথেৰে প্ৰতিবাদী সমলৰ বাহিৰ কৰি কদম ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কৰিব বিচৰা নাছিলো, কিন্তু আমি দেখিছো কদম ৰাজচক্ৰৰ অন্তৰ্গত যে আমাৰ কলিয়ামা চাউল ধোৱাৰ পৰা ধৰি আমাৰ ভীমপৰা অঞ্চল নকদম পঞ্চায়ত বগীনদী পঞ্চায়ত আৰু নকদম পঞ্চায়ত যি ধৰণে গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়াক অসম চৰকাৰে বা জলসম্পদ বিভাগে স্থায়ীভাৱে তাত প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি দেখিছো যে নবাৰ্ডৰ পৰা আবণ্টন হোৱা জলসম্পদে কৰি থকা একেৰাজানত 7.5 কোটি ইয়াতে কাম আৰম্ভ কৰিছে আৰু যি সময়ৰ পৰা আৰম্ভ কৰিব লাগিছিলে সেই সময়ৰ পৰা আৰম্ভ কৰা নাই। আৰু যি ধৰণে কাম কৰিছে নিম্নমানৰ কাম হৈছে, আপোনালোকে নিশ্চিতভাৱে জেগাত গৈ চালে গম পাব ইমান নিম্নমানৰ হৈছে যে এই ঠিকাদাৰবিলাক জলসম্পদ বিভাগ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ পৰা তেখেতসকলক ব্লেক লিষ্টেড কৰিব লাগে। আৰু যি ধৰণে তেখেতলোকে বানটো জিঅ'বেগ নামত জিঅ'বেগ দিয়াৰ দেখুৱাইছে, সেইটো আজি দুমাহৰ ভিতৰতে এবাৰ বাৰিষা হোৱাৰ লগে লগে সেইটো গৰাখহনীয়াত তাত শেষ হৈ গ'ল। আৰু পৰৱৰ্তী সময়ত যদি তেখেতসকলক এই কামটোক দায়িত্ব দিয়া যায়, আমি আমাৰ অঞ্চলৰ মানুহখিনি আতংকিত হৈ আছো এই ঠিকাদাৰৰ জৰিয়তে তাত যে উন্নত মানদণ্ডৰ জিঅ'বেগৰ কাম কৰিব এইটো আমি অনুভৱ কৰিব পৰা নাই। গতিকে জিলা প্ৰশাসনক আমি অনুৰোধ জনাম, জলসম্পদ বিভাগক অনুৰোধ জনাম, অসম চৰকাৰক অনুৰোধ জনাম, এই নবাৰ্ডৰ পৰা আবণ্টন হোৱা জলসম্পদ বিভাগে কাম কৰা একেৰাজানৰ পৰা মাতাউৰিলৈকে কৰা 800 মিটাৰ তদন্ত কৰি ঠিকাদাৰসকলক উচিত তদন্ত কৰি শাস্তি দিব লাগে বুলি আমি সামূহিক প্ৰতিবাদৰ জৰিয়তে আপোনালোকক আমি জনাইছো। একে বানখহনীয়া প্ৰতিৰোধৰ দাবীৰে ভীমপৰা মণ্ডল NSUI কৰ্মীসকলেও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী। লখিমপুৰৰ পৰা জিয়াউল আলী ৰিপৰ্ট 7 নিউজ।